ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহোঁ আমি সমাজ বিজ্ঞানৰ বসতি পাঠটোৰ ২ নম্বৰ এছাইনমেণ্টটোত তোমালোকক দিয়া হৈছে গ্ৰাম্য বসতিৰ বিভিন্ন প্ৰকাৰসমূহ চিত্ৰসহ বৰ্ণনা কৰা। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে বসতিৰ বিভিন্ন প্ৰকাৰ এই খণ্ডটো চাব লাগিব। ইয়াত পৃথিৱীৰ উপৰিভাগত মানুহৰ বসতি সকলোতে একে ধৰণৰ নহয়। স্থান অনুসৰি ভিন ভিন বসতি আছে। ইয়াত পাঁচ প্ৰকাৰৰ বসতিৰ কথা উল্লেখ কৰিছে। বিভিন্ন সা-সুবিধা থকাৰ কাৰণে মানুহৰ বসতি একে ঠাইতে থোপ খাই থাকে। এনেধৰণৰ বসতিক কেন্দ্ৰীভূত বসতি বুলি কোৱা হয়। কেন্দ্ৰীভূত বসতিৰ চিত্ৰ এইখন হৈছে, তোমালোকে অংকন কৰিবা। ইয়াৰ পাছত আহোঁ পাতল বসতি। সাধাৰণতে পাহাৰীয়া এলেকাত প্ৰতিকূল জলবায়ু, অসাৰুৱা মাটি আৰু যাতায়াতৰ অসুবিধাৰ বাবে পাতল বসতি হয়, যাক পাতল বা সিঁচৰিত বসতি বুলি কোৱা হয়। ইয়াৰ পাছতে আহোঁ ৰৈখিক বসতি। বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বুলি কোৱা হয়। ৰৈখিক বসতিৰ তোমালোকে ছবি এইখন অংকন কৰিব লাগিব, ৰৈখিক বসতি। ইয়াৰ পাছতে আহোঁ তৰাৰূপী বসতি। কেতিয়াবা কোনো ঠাইত ২-৩টা পথৰ সংযোগ ঘটিলে এনে বাট পথক আশ্ৰয় কৰি যি বসতিৰ সৃষ্টি হয় তাক কোৱা হয় তৰাৰূপী বসতি। তৰাৰূপী বসতিৰ কাৰণে তোমালোকে এইখন ছবি আঁকিব লাগিব। ইয়াৰ পাছতে আহোঁ বৰ্গক্ষেত্ৰাকাৰ বসতি। গাঁৱত থকা কৃষিক্ষেত্ৰক কেন্দ্ৰ কৰি যি ধৰণৰ বসতিৰ সৃষ্টি হয় তাকে বৰ্গক্ষেত্ৰাকাৰ বসতি বুলি কোৱা হয়। বৰ্গক্ষেত্ৰাকাৰ বসতিৰ চিত্ৰখন হৈছে এইখন। তোমালোকে এই ধৰণে অংকন কৰি প্ৰতিটো বসতিৰ কাক বোলে আৰু তাৰ একোখনকৈ ছবি অংকন কৰি উত্তৰখিনি পাঠৰ সহায়ত লিখিলেই হ'ব।